বন্ধুসকল, খগেন শইকীয়া ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো শেষলৈকে চাওক। বন্ধুসকল, এদিনাখন ভগৱান লক্ষ্মী আৰু বিষ্ণু তেওঁলোকে পৃথিৱীৰ মানুহৰ বিষয়ে কিছু কথা পাতি আছিল। এনেতে লক্ষ্মীয়ে নাৰায়ণক সুধিলে, বিষ্ণু নাৰায়ণ একেজনেই, মই বিষ্ণু বুলি কৈছিলোঁ, নাৰায়ণ বুলি ক'লে বেছি ভাল হ'ব। লক্ষ্মীপতি নাৰায়ণক সুধিলে যে প্ৰভু, আপোনাৰ যিসকল ভক্ত, আপোনাৰ ভক্তসকল কিয় দুখীয়া? আপুনি যিসকলে আপোনাক সিমান মনত নাৰাখে, অন্যায় অত্যাচাৰ কৰে, তেওঁলোকক আপুনি দিছে, আৰু যিসকলে সকলো সময়তে আপোনাক মনত ৰাখে, আপোনাক পূজা কৰে, তেওঁলোকক আপুনি কিয় দিয়া নাই? ইমান দিনহীন দুখীয়া কিয়? এনেদৰে লক্ষ্মীয়ে প্ৰশ্ন কৰিলে। তেতিয়া বিষ্ণুৱে ক'লে, চোৱা, মই সকলোকে সমানে দিছোঁ, কাকো কম কাকো বেছি দিয়া নাই। বেলিয়ে পোহৰ দিছে, সকলোৱে সমানভাৱে পাইছে। বায়ু সকলোৰে বাবে সমান, গতিকে কাৰো বাবে কম বেছি নহয়। আৰু মই ধন সম্পত্তি সকলোকে সমানেই দিছোঁ, কাৰো বাবে কম বা বেছি নহয়। এতিয়া মানুহে ল'ব নোৱাৰিলে মই কি কৰিম? তেতিয়া লক্ষ্মীয়ে ক'লে যে আপুনি যে সকলোকে দিছে, দিনহীন দুখীয়াকো যে আপুনি দিছে, ল'ব পৰা নাই, ইয়াৰ প্ৰমাণ কি? তাৰ প্ৰমাণ চাবৰ কাৰণে দুয়োজন মৰ্ত্যলৈ আহিলে। মৰ্ত্যলৈ আহি মানুহৰ, সাধাৰণ মানুহৰ বেশ ধৰি তেওঁলোক মৰ্ত্যলৈ আহি এটা ধন সোণৰ টোপোলা ৰাস্তাত পেলাই দিলে। এজন তেওঁৰ একান্ত ভক্ত, দিনহীন দুখীয়া, সেই ৰাস্তাটোৰে খোজকাঢ়ি আহি আছিল। আহি থাকোঁতে আহি আছে, যি সময়ত সেই ধনৰ টোপোলাটো পৰি আছে, সেইখিনি সময়তে তেওঁৰ মনত কি খেলালে যে কণাইনো কেনেকৈ, কণা বুলি ক'লে ভুল হ'ব, অন্ধইনো কেনেকৈ খোজকাঢ়ে, ময়ো কাঢ়ি চাওঁচোন। সেইদৰে তেওঁ হাতৰ লাখুটিডালে অন্ধৰ ভেকচন ধৰি সেই ধনৰ টোপোলাটো পৰি থকা জেগাকণ পাৰ হৈ গুচি গ'ল। সেই ধনৰ টোপোলাটো তেওঁ ল'ব নোৱাৰিলে। তেতিয়া লক্ষ্মীয়ে বুজি পালে যে হয় কথাটো। এই কথাটোৰ পৰা ইয়াকেই বুজা যায় যে কোনো মানুহে কণা, কোজা, লেঙুৰ, ভেঙুৰ, অন্ধ কাৰোকে হাঁহিব নাপায়, আৰু কাৰোৰ চৰিত্ৰ ইজনে সিজনক দেখাব নাপায়। গতিকে বন্ধুসকল, আজিলৈ ইমানকে কৈ মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।